হাইস্কুল শিক্ষান্ত পৰীক্ষাত পুনৰ বেমেজালি। এইবাৰ বাতিল কৰিব লগা হ'ল বিজ্ঞান বিষয়ৰ পৰীক্ষা। আজি 13 মাৰ্চ তাৰিখে অনুষ্ঠিত হ'বলগীয়া বিজ্ঞান বিষয়ৰ পৰীক্ষা বাতিল কৰিলে সেবাই। হাতে লিখা প্ৰশ্ন কাকতৰ টুকুৰা ছ'চিয়েল মিডিয়াত ভাইৰেল হৈ পৰাৰ পিছতেই শিক্ষামন্ত্ৰী ৰমেশ পেগুৱে ছ'চিয়েল মিডিয়া যোগে পৰীক্ষা বাতিলৰ ঘোষণা কৰে। বিজ্ঞান বিষয়ৰ পৰৱৰ্তী পৰীক্ষাৰ দিন এতিয়াও ঘোষণা কৰা নাই সেবাই। ইফালে প্ৰশ্ন কাকত ভাইৰেলক লৈ কঠোৰ হৈ পৰিছে আৰক্ষী সঞ্চালক প্ৰধান GP সিং। দোষীক কঠোৰ শাস্তি প্ৰদান কৰা হ'ব বুলি মন্তব্য প্ৰকাশ কৰিছে DGP GP সিঙে। প্ৰশ্ন কাকত ভাইৰেলক লৈ CID তদন্ত কৰা হ'ব। প্ৰশ্ন কাকত ভাইৰেলক লৈ CIDত ৰুজু কৰা হৈছে ফৌজদাৰী গোচৰ। স্কুল শিক্ষান্ত পৰীক্ষাত পুনৰ বেমেজালি। এইবাৰ বাতিল কৰিব লগা হ'ল বিজ্ঞান বিষয়ৰ পৰীক্ষা। আজি 13 মাৰ্চ তাৰিখে অনুষ্ঠিত হ'বলগীয়া বিজ্ঞান বিষয়ৰ পৰীক্ষা বাতিল কৰিলে সেবাই। হাতে লিখা প্ৰশ্ন কাকতৰ টুকুৰা ছ'চিয়েল মিডিয়াত ভাইৰেল হৈ পৰাৰ পিছতেই শিক্ষামন্ত্ৰী ৰমেশ পেগুৱে ছ'চিয়েল মিডিয়া যোগে পৰীক্ষা বাতিলৰ ঘোষণা কৰে। বিজ্ঞান বিষয়ৰ পৰৱৰ্তী পৰীক্ষাৰ দিন এতিয়াও ঘোষণা কৰা নাই সেবাই। ইফালে প্ৰশ্ন কাকত ভাইৰেলক লৈ কঠোৰ হৈ পৰিছে আৰক্ষী সঞ্চালক প্ৰধান GP সিং। দোষীক কঠোৰ শাস্তি প্ৰদান কৰা হ'ব বুলি মন্তব্য প্ৰকাশ কৰিছে DGP GP সিঙে। প্ৰশ্ন কাকত ভাইৰেলক লৈ CID তদন্ত কৰা হ'ব। প্ৰশ্ন কাকত ভাইৰেলক লৈ CIDত ৰুজু কৰা হৈছে ফৌজদাৰী গোচৰ।